শ্ৰীমদ ভাগৱত গীতাই পবিত্ৰ গ্ৰন্থখনে শতিকা ধৰি মানুহক জীৱনৰ সঠিক অৰ্থ, উদ্দেশ্য আৰু কৰ্মৰ জ্ঞান দি জীৱনৰ সঠিক পথ দেখুৱাই আহিছে। আপোনাৰ জীৱনত যিয়েই নালাগক বা আপোনাৰ যিয়েই সমস্যা নহওক কিয়, আপুনি শ্ৰীমদ ভাগৱত গীতাৰ এই 20টা কথা ভালদৰে শুনি আৰু বুজি লওক। আপোনাৰ সকলো ইচ্ছা পূৰণ হ'ব, প্ৰতিটো অসুবিধা আঁতৰ হ'ব আৰু সকলো দুখ দূৰ হ'ব। সেয়েহে আজি ভগৱান শ্ৰীকৃষ্ণই দিয়া 20টা গুৰুত্বপূৰ্ণ বিচাৰ আপোনালোকৰ বাবে লৈ আহিছোঁ, যাতে এইবোৰে আপোনাৰ বৰ্তমান আৰু ভৱিষ্যতৰ সকলো দুখ আৰু কষ্ট দূৰ কৰাত সহায় কৰিব পাৰে। গীতাৰ এই জ্ঞান অমিতেৰে ভৰা, যিয়েই মানুহৰ মৃত মন আৰু জীৱনত নতুন প্ৰাণ সঞ্চাৰ কৰে। যিয়ে এই 20টা কথা মনোযোগেৰে শেষলৈকে শুনিব, তেওঁ নিজৰ প্ৰতিটো সমস্যা সমাধান কৰিব পাৰিব। শ্ৰীমদ ভাগৱত গীতাৰ প্ৰথম উপদেশটো হ'ল যে অতিৰিক্ত মিঠা কথা কোৱা আৰু অতিৰিক্ত প্ৰশংসা কৰা লোকৰ পৰা সাৱধান হ'ব লাগে। মানুহে তেতিয়াহে মিঠা কথা কয় যেতিয়া তেওঁলোকৰ আপোনাৰ পৰা কিবা স্বাৰ্থ থাকে। আপোনাৰ প্ৰশংসাও তেতিয়াহে কৰা হয় যেতিয়া তেওঁলোকে আপোনাৰ দ্বাৰা কোনো কাম কৰাব বিচাৰে। জীৱনত বিনামূলীয়াকৈ একো পোৱা নাযায়, সেয়েহে এনে লোকৰ পৰা সাৱধান হোৱা উচিত। দ্বিতীয় উপদেশটো হৈছে চকুৰে সঁচা যেন লগা কথাৰ ওপৰত লগে লগে বিশ্বাস কৰিব নালাগে। বহুত সময়ত চকুৰে দেখা সকলোবোৰ কথা সঁচা নহয়, সেয়েহে অলপ ভালদৰে ভাবি চিন্তি কথাবোৰ বিশ্বাস কৰিব। ফলৰ আশা নকৰাকৈ কৰ্ম কৰক। ফলৰ আশাৰে কৰ্ম কৰা মানুহৰ মন কেতিয়াও শান্ত আৰু সন্তুষ্ট নাথাকে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, নিজকে মোৰ ওচৰত সমৰ্পণ কৰা, ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখা আৰু নিস্বাৰ্থভাৱে ফলৰ আশা নকৰাকৈ কৰ্ম কৰি যোৱা। কৰ্ম ভাল হ'লে ফল অৱশ্যেই পাবা। ফলাফলৰ চিন্তা এৰি নিজৰ কৰ্ম নিৰন্তৰ কৰি যোৱা। আনৰ ওপৰত নিৰ্ভৰ কৰা বাদ দিয়ক। যিসকলে ভাবে যে আন কোনোবাই তেওঁলোকক বেয়া সময়ত সহায় কৰিব, তেওঁলোকে আটাইতকৈ বেছি দুখী হয়। মানুহৰ ওপৰত অত্যাধিক নিৰ্ভৰ কৰিলে শেষত নিৰাশাই পাবলগীয়া হয়। এই স্বাৰ্থপৰ পৃথিৱীত হয়তো কেৱল এগৰাকী মাতৃৰ নিস্বাৰ্থ আশীৰ্বাদ আৰু ভগৱানৰ চৰণেই হৈছে আপোনাৰ প্ৰকৃত শক্তি। সেয়েহে পৃথিৱীৰ মানুহৰ সলনি পৰমেশ্বৰক নিজৰ আশ্ৰয় বনাওক। তেওঁ আপোনাক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিয়ে। ব্যৰ্থতাৰ ভয়ক মনৰ পৰা উলিয়াই পেলাওক। বহু মানুহে এবাৰ হাৰি যোৱাৰ পিছত আকৌ চেষ্টা কৰিবলৈ ভয় কৰে, কিন্তু ব্যৰ্থ হোৱাৰ ভয়ত প্ৰয়াস কৰা এৰি দিলে কিন্তু ডাঙৰ সফলতা পাব নোৱাৰি। যোগাত্মক চিন্তা, একাগ্ৰতা আৰু নিৰন্তৰ প্ৰচেষ্টাই এদিন আপোনাৰ সফলতাৰ বন্ধ দুৱাৰ মুকলি কৰিবই। নিজৰ সুখ আৰু দুখৰ কথা সকলোকে কৈ নুফুৰিব। আপোনাৰ সফলতা দেখি সকলো মানুহ সুখী নহয়। নিজৰ জীৱনৰ সকলো গোপন কথা আনৰ লগত ভাগ বতৰা কৰিলে মানুহৰ বেয়া চকু লাগিব পাৰে, আৰু আপোনাৰ দুখৰ সময়ত সেই একেবোৰ মানুহেই আপোনাক লৈ ইটিকিং কৰিব। সেয়েহে নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক। নতুনৰ নিৰ্মাণৰ বাবে পুৰণিক ধ্বংস কৰিবলৈ সাজু থাকক। জীৱনত নতুন আৰু সুন্দৰ কিবা এটা গঢ়িবলৈ কেতিয়াবা পুৰণি আৰু বিষাক্ত অভ্যাসবোৰ একেবাৰে ধ্বংস কৰিবলগীয়া হয়। জীৱনৰ অকলশৰীয়া যাত্ৰা সহজভাৱে স্বীকাৰ কৰক। আপুনি এই পৃথিৱীলৈ অকলশৰে আহিছিল আৰু এদিন অকলশৰেই যাব লাগিব। জীৱনৰ কঠিন সময়ত যেতিয়া আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰে, তেতিয়া ভয় নাখাব। মনত পেলাব, ভগৱানেই আপোনাৰ একমাত্ৰ চিৰস্থায়ী সংগী, যিয়ে আপোনাক কেতিয়াও এৰি নাযায়।
নিজৰ সম্পত্তি বা ক্ষমতাৰ অহংকাৰ কেতিয়াও নকৰিব। নিজৰ ধন, সম্পত্তি, বল বা পদবীক লৈ অহংকাৰ কৰা মানুহৰ পতন নিশ্চিত। দুৰ্যোধনৰ নিজৰ বিশাল সৈন্যবাহিনী আৰু ক্ষমতাৰ প্ৰতি থকা অন্ধ অহংকাৰেই তেওঁৰ সৰ্বনাশৰ একমাত্ৰ কাৰণ আছিল। সময় সদায় একেই নাথাকে, সেয়েহে কেতিয়াও নিজৰ সম্পত্তি বা ক্ষমতাৰ অহংকাৰ নকৰিব। য'ত আপোনাৰ সন্মান নাই তালৈ ভুলতো নাযাব। যি ঠাইত বা যি মানুহৰ হৃদয়ত আপোনাৰ বাবে প্ৰেম আৰু সন্মান নাই তালৈ কেতিয়াও নাযাব, লাগিলে তেওঁ যিমানে আপোনাক নামাতে কিয়। মূৰ্খ আৰু অহংকাৰী লোকক জ্ঞান দিবলৈ নাযাব। যি মানুহে নিজকে সকলোতকৈ জ্ঞানী বুলি ভাবে তেনে মূৰ্খ বা দুষ্ট লোকক কেতিয়াও উপদেশ দিবলৈ নাযাব। ই কেৱল আপোনাৰ সময় নষ্ট কৰিব আৰু তেওঁলোকৰ অহংকাৰত আঘাত সানি তেওঁলোকক আপোনাৰ শত্ৰু কৰি তুলিব। বেয়া মানুহৰ সংগৰ পৰা নিজকে বচাই ৰাখক। আপুনি যিমানে সৎ বা ভাল মানুহ নহওক কিয়, যদি আপুনি বেয়া মানুহৰ সংগত থাকে তেন্তে আপোনাৰো পতন নিশ্চিত। ঠিক যিদৰে অধৰ্মৰ লগ দিয়াৰ বাবে মহাপৰাক্ৰমী আৰু ধৰ্মপৰায়ণ ভীষ্ম পিতামহ আৰু গুৰু দ্ৰোণাচাৰ্যয়ো যুদ্ধত কৰোণ পৰিণতি ভোগ কৰিবলগীয়া হৈছিল। কৰ্মফলৰ পৰা কোনেও হাত সাৰিব নোৱাৰে। যি মানুহে আনৰ লগত ছলনা বা প্ৰতাৰণা কৰে তেওঁ এদিন তাৰ ফল ভুগিবই লাগিব। প্ৰকৃতিয়ে প্ৰতিটো কৰ্মৰ হিচাপ ৰাখে। শকুনি আৰু দুৰ্যোধনে জীৱন জুৰি পাণ্ডৱৰ লগত যি ছলনা কৰিছিল তাৰ ফলস্বৰূপেই তেওঁলোকৰ কৰোণ মৃত্যু হৈছিল। আজিৰ যুগত প্ৰয়োজনতকৈ বেছি ভাল মানুহ নহ'ব। অৰ্থাৎ আজিৰ যুগত প্ৰয়োজনতকৈ আপুনি বেছি ভাল মানুহ হ'বলৈ নাযাব। আজিৰ স্বাৰ্থপৰ পৃথিৱীত আপুনি যিমান বেছি ভাল মানুহ হ'বলৈ যাব, মানুহে আপোনাক সিমান বেছি দুৰ্বল বুলি ভাবি আপোনাৰ সুযোগ ল'ব। মানুহৰ লগত ভাল ব্যৱহাৰ নিশ্চয় কৰিব, কিন্তু কাকো আপোনাৰ সৰলতাৰ সুযোগ লৈ আপোনাক ব্যৱহাৰ কৰিবলৈ নিদিব। অতীতক পাহৰি বৰ্তমানত জীয়াবলৈ শিকক। অতীতৰ দুখ, কষ্ট আৰু আক্ষেপবোৰ পাহৰি যাওক। যি হৈ গ'ল তাক সলনি কৰিব নোৱাৰি, কিন্তু তাৰ বাবে কান্দি থাকিলে আপোনাৰ বৰ্তমানো নষ্ট হ'ব। প্ৰকৃত সুখ কেৱল আজিৰ দিনটোত অৰ্থাৎ বৰ্তমানত জীয়াই থকাৰ মাজতেই আছে। বাৰে বাৰে ভুল কৰা ব্যক্তিক কেতিয়াও ক্ষমা নকৰিব। যি মানুহে আপোনাক বাৰে বাৰে প্ৰতাৰণা কৰে বা আঘাত দিয়ে তেওঁক বাৰে বাৰে ক্ষমা কৰাটো আপোনাৰ মহানতা নহয়, দুৰ্বলতাহে। কিয়নো সেয়া তেওঁৰ ভুল নহয়, সেয়া তেওঁৰ চৰিত্ৰৰ অভ্যাস। তেনে মানুহৰ পৰা সদায় সাৱধান থকাই মংগল। নিজৰ মনটো শান্ত ৰাখিবলৈ শিকক। এটা অশান্ত মন ধুমুহাৰ দৰে, যিয়ে কেৱল ধ্বংস আৰু দুখ কঢ়িয়াই আনে। যি মানুহে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰি শান্ত ৰাখিব পাৰে তেওঁ পৃথিৱীৰ সকলোতকৈ সুখী মানুহ। শান্ত মনে জীৱনলৈ পৰম আনন্দ আৰু সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা লৈ আহে। বৰ্তমান যুগৰ স্বাৰ্থপৰতাক চিনিব পাৰিব লাগিব। আজিৰ এই কলি যুগত মানুহে হিংসা আৰু প্ৰতিযোগিতাৰ বশৱৰ্তী হৈ আনৰ ক্ষতি কৰিবলৈ অলপো কুণ্ঠাবোধ নকৰে। মানুহে মানুহক মানসিকভাৱে শেষ কৰি দিব বিচাৰে। সেয়েহে পৃথিৱীখনক অন্ধভাৱে বিশ্বাস কৰাৰ সলনি মানুহৰ প্ৰকৃত উদ্দেশ্য বুজি নিজকে সুৰক্ষিত ৰাখক। ক্ৰোধ বা খং হৈছে মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। খঙে মানুহৰ বিবেক আৰু চিন্তা শক্তি একেবাৰে নষ্ট কৰি পেলায়। খঙৰ বশৱৰ্তী হৈ মানুহে এনেকুৱা কাম বা কথা কয় যিটোৱে নিজৰে ক্ষতি কৰে। ক্ৰোধে মানুহৰ পতন মাতি আনে আৰু আত্মীয় স্বজন বন্ধু বান্ধৱক চিৰদিনৰ বাবে আঁতৰাই পঠিয়ায়। ভগৱানৰ ওপৰত গভীৰ আৰু অটল বিশ্বাস ৰাখক। পৰিস্থিতি যিমানেই বেয়া নহওক কিয় পৰমেশ্বৰৰ ওপৰত বিশ্বাস কেতিয়াও নেহেৰুৱাব। আপুনি যিমান গভীৰভাৱে তেওঁক বিশ্বাস কৰিব তেওঁ সিমানেই আপোনাৰ প্ৰাৰ্থনা শুনিব আৰু কোনোবা নহয় কোনোবা ৰূপত আহি
আপোনাক নিশ্চয় উদ্ধাৰ কৰিব। বন্ধুসকল, ভগৱান শ্ৰীকৃষ্ণৰ এই অমূল্য বাণীসমূহে নিশ্চয় আপোনাৰ মনলৈ এক নতুন শক্তি আৰু শান্তি কঢ়িয়াই আনিছে। যদি এই কথাখিনিয়ে আপোনাৰ হৃদয় স্পৰ্শ কৰিছে, তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আপোনাৰ প্ৰিয়জনৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকে জীৱনৰ কঠিন সময়ত অলপ সাহস পায় আৰু এনেকুৱা সুন্দৰ জ্ঞানবৰ্ধক কথাবোৰ শুনি থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সকলোলৈকে বহুত বহুত ধন্যবাদ।